নমস্কাৰ পূজাপ্ৰিয়া চেনেলটোলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকলৈ লৈ আহিলোঁ বগৰীৰ মিঠা আচাৰ। বগৰী বতৰ যিহেতু ভাবিলোঁ মিঠা আচাৰ অলপকে বনাওঁ আৰু ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্ট কৰি আৰু শেষলৈকে চাব ভিডিঅ'টো আৰু লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে আমি বগৰীখিনি ভালদৰে ধুই ল'লোঁ। বগৰীখিনি ধুই এটা খৰাহীত অলপ সময় ৰাখিলোঁ পানী নিগৰিবৰ বাবে। এতিয়া এটা বৈয়ামত বগৰীখিনি ভৰাই লৈ 1.5 চামুচ নিমখ দি কেইদিনমান এনেদৰে বৈয়ামতে ৰাখি 2-3 দিন ভাল ৰ'দত শুকুৱাই লৈছোঁ। এতিয়া আমি বগৰীখিনি বনাবলৈ আৰম্ভ কৰিম। এটা এটাকৈ ঠাৰিখিনি ছিঙি ল'লোঁ। ছিঙি লৈ অলপমান ফালি দিম, তেতিয়া মছলাখিনি ধুনীয়াকৈ সোমাই যাব। আহক মছলাখিনি ৰেডি কৰি লওঁ। গোটা জিৰা 2 চামুচ, গোটা ধনিয়া 2 চামুচ, বগা সৰিয়হ 2 চামুচ, পাঁচফোৰণ 2 চামুচ, কালজিৰা অকণমান যিহেতু পাঁচফোৰণত আছেই, আৰু জনি 1/2 চামুচ আৰু শুকান জলকীয়া 2টা দিম আৰু 1 পৰা 2 মিনিট ভাজি ল'ম। এতিয়া আমি মিক্সিত মাৰি ল'ম। অলপ হৈছে আমাৰ ভাজা। এয়া দেখিছে অলপ কমকৈ মাৰিছোঁ। ৰেডি কৰি থৈছোঁ চব বস্তু। কেৰাহী পাতি থৈছোঁ। কেৰাহী গৰম হৈ গ'ল। মিঠাতেল দিম এতিয়া। ভালকৈ তেলখিনি পকাই ল'ম। এতিয়া তেজপাত 2টা বা 3টা দি দিম। এতিয়া গুড়খিনি দি ল'ম। গুড়খিনি ভালকৈ গলাই ল'ম। এনেকৈ লৰাই থাকিব যেতিয়ালৈকে ভালকৈ গলি নাযায়। গেছটো কমাই লৈছোঁ। আমাৰ ইয়াত হৈছে গুড়খিনি। এতিয়া আমি ইয়াত বগৰীখিনি দি দিম। এতিয়া ভালকৈ লৰাই দিম। গোটেইখিনি মিক্স কৰি দিম। এতিয়া পিচি থোৱা মছলাখিনি দি দিলোঁ ইয়াত। হালধি 1/2 চামুচ দি দিম। নিমখত তিয়াই থোৱাই আছিলে যিহেতু আমি নিমখৰ পৰিমাণটো কম কৰি দিম। এতিয়া মিক্স কৰি দিম আকৌ। আৰু আপোনালোকেও বনাই খাব এনেকৈ, বহুত ভাল লাগে বগৰী মিঠা আচাৰ। এনেকৈ আমি 10 মিনিটমান ভাজি থাকিম। তেতিয়া মছলাটো ধুনীয়াকৈ সোমাই যাব ভিতৰলৈ। গেছটো কমাই ল'ম আৰু 10 মিনিট হ'বলৈ দিম। এয়া আমাৰ ৰেডি হৈ গৈছে বগৰীৰ মিঠা আচাৰ। ভাল পালে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ। ধন্যবাদ।